বন্ধু বান্ধৱীসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইকেইদিন যিহেতু দেৱালীৰ কাৰণে বজাৰ যোৱা হোৱা নাই, সেইকাৰণে ভাবিলোঁ ঘৰতে কিছুমান কাম খেতি বাতি কিছুমান কাম কৰি আছোঁ। আজি ৰাতিপুৱাই সোনকালে শুই উঠি গোবৰ অলপ গৰু গোবৰ অলপ আছিলে, কেঁচা হৈ আছিলে, সেইখিনি ৰ'দত দিছোঁ। কাৰণ যিহেতু আমাৰ আলুগুটিখিনি দি থকা হৈছে, তাত গোবৰ দিবলৈ বাকী আছে। এনেধৰণে এতিয়া এই গোবৰখিনি আমি এতিয়া শুকুৱাই লৈছোঁ। এনেধৰণে এইবিলাক গোহালিৰ পৰা উলিয়াই আনি এনেধৰণে গোবৰখিনি শুকুৱাই আছোঁ। আৰু এইপিনে আকৌ মোৰ সৰুকৈ বাৰীতে কেইজোপামান ভেন্দি গছ আছে। যোৱা বছৰে দিয়া হয়, কিন্তু যোৱা বছৰ দিয়া যদিও এইবছৰ ভেন্দি গছকেইজোপা এনেকুৱা ধৰণে বহুত ওখ হৈ গৈছিলে, এনেকুৱা সমানতে কলম দি দিয়া হ'ল। সেইকাৰণে কলম দি দিয়াৰ ফলত এনেকৈ ভেন্দি কেইজোপা এনেকুৱা গুৰিতে কলম দি দিয়া হ'ল। কলম দি দিয়াৰ ফলত আকৌ নতুনকৈ পোখা মেলি এনেধৰণে ভেন্দি কেইজোপা লাগিব ধৰিছে। এনেধৰণকৈ আপোনালোকেও যদি এনেদৰে ভেন্দি গছ আছে সম্পূৰ্ণকৈ উঘালি নেপেলাব, যিহেতু আকৌ ভেন্দিবিলাক কলম দি দিয়াৰ ফলত আকৌ এনেধৰণে পোখা মাৰি ওখ হৈ যাব। এনেধৰণে ইমানতে কলম দি দিয়া হ'ল, এইখিনি ভাঙি দিয়া হ'ল। আকৌ কি ধুনীয়াকৈ ভেন্দি। এইপিনে আকৌ বাৰীলৈ আহিলোঁ। বাৰীত আহি দেখিছোঁ ৰ'দটো সম্পূৰ্ণ এই দুদিন দিয়াৰ ফলত এনেদৰে কবি ৰোপণ কৰিব পৰা মাটিডোখৰ ধুনীয়া শুকাই পৰিছে। যিহেতু আজি আকৌ সেইদৰে নতুনকৈ আকৌ হাল বাই চাহ কৰি ল'ব লাগিব। যিহেতু আমাৰ ৰোপণ কৰিবলগীয়া ওলকবিখিনি এনেধৰণৰকৈ বাঢ়ি আহিছে সুন্দৰকৈ। এইখিনি ওলকবিখিনি খুব সুন্দৰকৈ বাঢ়িছে, ৰুব পৰা হৈছে। কিন্তু কবিখিনি কোমলীয়া কাৰণে পোকবিলাকে লোকচান কৰিছে, বহুত পাতবিলাক কুটি কুটি দিছে। এইখিনি বন্ধাকবিখিনিও পুলিখিনিও ৰোপণ কৰিব পৰা হৈ গৈছে এনেধৰণে। এইপিনে আকৌ আছে এইখিনি ওলকবি, এইখিনি এনেকৈ এইখিনিও পচাই থোৱা হৈছে, এইখিনি অলপ শেহতীয়া। এইপিনে আছে ভাল জাতৰ উন্নত জাতৰ ফুলকবি পুলি। ফুলকবি পুলিখিনিও এনেধৰণে কেইদিনমান পিছত ৰুব পৰা হ'ব। এইপিনে আকৌ আহি এইপিনে কেৰেলা পুলি পচাইছিলোঁ, তিতা কেৰেলা পুলিবিলাক এনেধৰণে ওলাইছে। আৰু এইবিলাক আৰু 10-15 দিনৰ ভিতৰত এইখিনি ৰোপণ কৰিব পৰা হ'ব। আকৌ কেইদিনমানৰ আগতে যিখিনি ধনিয়া সিঁচিছিলোঁ, সেই ধনিয়াখিনি এনেধৰণে ওলাইছে। এইখিনি দেখিছে নহয় আপোনালোকে, কি সুন্দৰকৈ ধনিয়াখিনি ওলাইছে এনেধৰণৰ গোটেই চিটা ধনিয়া। আৰু এইপিনে আগতে যিখিনি ধনিয়া সিঁচিছিলোঁ, এইখিনি ধনিয়া বিকি পিনি আকৌ এইডোখৰত আকৌ নতুনকৈ সিঁচা হ'ল। আকৌ এতিয়া এই খান্দি ধনিয়া, পিছতীয়া ধনিয়া, এইখিনি আৰু 2 এদিনতে বজাৰত বিক্ৰী কৰিব পৰা হৈ গ'ল। যিহেতু এতিয়া ধনিয়াৰ দাম বেছি, সেইকাৰণে আকৌ পৰহিলৈ মানে 2 এদিনৰ ভিতৰত এই ধনিয়াখিনি বিক্ৰী কৰিবলৈ নিব লাগিব। এনেধৰণে আকৌ এইপিনে কবি পুলিখিনিও এনেধৰণে সুন্দৰকৈ বাঢ়ি আহিছে, কিন্তু পোকবিলাকে কুটি কুটি দিছে। কিবা ফুট চাই দিব লাগিব। এনেধৰণে আকৌ পথাৰত ধান দাই থকা হৈছে আমাৰ। সেই ধান দাই পিনি নৰাবিলাক কাটি এনেধৰণে আলুবিলাকত আগতে কম যিখিনি আলুত নৰা দিছিলোঁ, সেই আলুখিনিৰ ওপৰত আকৌ এনেধৰণে নৰাবিলাক দি দিয়া হৈছে। যিহেতু নৰাবিলাকে সম্পূৰ্ণ ঢাক খাই নগ'লে আলুখিনি সেউজীয়া বা নীলা কালাৰ হৈ পৰিব, খাবলৈও এটা ভাল নহ'ব। এনেধৰণে এইখিনি আলু এনেকৈ পৰি আছে। যিখিনি ঘৰত গোবৰ আমি শুকুৱাই আছিলোঁ, সেই গোবৰখিনিও এই আলুখিনিৰ ওপৰত দিবহি লাগিব। এতিয়া আলুবিলাকো গজালি মেলিছে আৰু এনেধৰণৰ এইবিলাক আলু এনেধৰণে গজালি মেলিছে। আৰু এইবিলাক খুব সুন্দৰকৈ গজালি মেলি আছে আলুবিলাক, এনেধৰণৰ আলু। এইপিনে নৰাত দিয়া আলুখিনিৰ ওপৰত এইবিলাক গজালি ওলাই গৈছে। এইবিলাক সুন্দৰকৈ আলুবিলাক গজালি মেলি আছে এনেধৰণৰকৈ। এইখিনি গোবৰ দিয়া হৈছে বৰ্তমান, কিন্তু নৰা দিবলৈ বাকী আছে। এনেধৰণেই নৰাখিনি দি থকা হৈছে। এইপিনে আকৌ নতুনকৈ যিখিনি আকৌ
জংঘল ভাঙি আছিলোঁ, সেই জংঘল ভঙা টুকুৰা শাক পুলি ৰোপণ কৰি নতুনকৈ যিখিনি জংঘল ভাঙি আছিলোঁ সেইখিনি এনেদৰে মুকলি কৰি থকা হৈছে। আৰু এইপিনে অলপ জংঘল ভাঙিবলৈ বাকী আছেগৈ। এইখিনি দেখিছে নহয় কিমান জংঘল, এইখিনি এনেকৈ দুমাই থোৱা হৈছে। জংঘলখিনি ভাঙি এইখিনি জ্বলাই দিব লাগিব আৰু ইয়াৰ পৰা যিটো ছাই ওলাব সেইখিনিও খেতিৰ উপযোগী হ'ব। তেতিয়া গোবৰ কমকৈ দিলেও হ'ব, এইখিনিও এটা ভাল সাৰ হ'ব। এনেধৰণে এইখিনি মাটি 2 এদিনৰ ভিতৰতে চাহ কৰি শাক পুলি ৰোপণ কৰিব পৰা হ'ব। এনেধৰণে আজিৰ ভিডিঅ'টো ইমানেই।